উপস্থিত আছো বৰগাছা গাঁৱত আৰু এইটো আমাৰ নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰ পৰে আৰু ইয়াতে ৰাজহুৱা শ্ৰী শ্ৰী ৰক্ষী মন্দিৰ নিৰ্মাণৰ কাৰ্যসূচী আজিৰ এই পবিত্ৰ দিনৰ পৰা আমাৰ এই সমিতিয়ে তথা বৃহত্তৰ অঞ্চলৰ ৰাইজে তেখেতসকলে আজিৰে পৰা এই শুভ কাৰ্যসূচীটো আৰম্ভ কৰিব আৰু সেই মৰ্মে তেখেতসকলে মোক আমন্ত্ৰণ দিছিলে বৰ ভাল লাগিছে ইয়াতে আহি এটা ধুনীয়া পৰিৱেশ আৰু যথেষ্ট ইয়াৰ ৰাইজ সিম্পল হয় আৰু শান্তিপ্ৰিয় ৰাইজ হয় মোৰ বিশ্বাস যে মা লক্ষ্মীৰ আশীৰ্বাদ আমাৰ এই অঞ্চলৰ আটাইলৈ থাকে যেহেতু অঞ্চলটো বহুত এতিয়াও ইয়াতে কৰিব লগা বহুত আছে আৰু মই আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু প্ৰাৰ্থনা জনাইছো মাৰ আগত যে আমাৰ এই অঞ্চলটোত মাৰ আশীৰ্বাদ সদায়ে থাকে। আজি আমাৰ এই ভঁৰালতলাৰ ৰাজহুৱা শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰৰ স্থায়ী ভৱনটোৰ আজি শুভাৰম্ভ কৰা হয় আৰু এই শুভাৰম্ভ অনুষ্ঠানত আমাৰ নলবাৰী জিলাৰ সন্মানীয় আয়ুক্ত মাননীয় বৰ্ণালী ডেকা বাইদেউৰ লগতে আমাৰ বৰভাগ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মাননীয় জিতেন্দ্ৰ টাইট ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈ আমাৰ জীৱন পথত সাক্ষী হিচাপে থাকি আজি এই মা লক্ষ্মী মন্দিৰৰ এই প্ৰথমটো খুঁটাৰ শুভাৰম্ভণত তেখেতসকলে যি ধৰণৰ আমাক আশীৰ্বাদ আৰু পদধূলি দি গ'ল সঁচাকৈ আমি ভঁৰালতলা ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ সমিতিয়ে তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মা লক্ষ্মীয়ে তেখেতসকলকো অনাগত দিনত যাতে সুজ্ঞান সুস্বাস্থ্য সুবুদ্ধি দিয়ে ধনে জনে যাতে উপচি পৰে তাৰ কাৰণেও আমি মা লক্ষ্মীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ ৰাইজৰ সহযোগ দি কিনে আমাৰ এই মন্দিৰৰ যাতে আমাৰ মনৰ ইমান বহুদিনীয়া আশা আৰু আকাংক্ষা যাতে আমি কম দিনৰ ভিতৰত পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে আজি এই আপোনালোকৰ বাতৰিৰ যোগেদি আমি সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলৰ সহায় সহযোগ দিহা পৰামৰ্শ যাতে আমাৰ এই মন্দিৰৰ জীৱনত আমাৰ সকলোৰে হৈ থকা পথ প্ৰদৰ্শক এইখিনি কৈ মোৰ